শেৱালি ঘৰত আছা না? আছো আহক। আমাৰ ঘৰত অলপ কাম আছে, যাইখিনি কৰি দিবা না। পাচলিটো লৈ কিনি মোৰ কষ্ট হ'ব ন। যাম দিয়ক বাইদেউ, মোৰ কাম শুনি বাৰু। শেৱালি ঘৰত আছে না? বাইদেউ আহক, আছো আহক। শেৱালি কি কৰি আছা? অলপ ঘৰৰ কাপোৰ ধুইছিলোঁ, মেলি দিছিলোঁ। কওকচোন কি কথা আছে? মই ঘৰত যাওঁচোন দেৱালীৰ কাম কৰবা, আৰু তই জানাই মই একলা নৰোঁ, আৰু তই যি লাগে দিম দিয়ক। হ'ব দিয়ক বাইদেউ, যাম। মই কেতিয়াবা কিবা পইচাৰ কথা কৈছোঁ নেকি? যাম দিয়ক। ঠিক আছে দে, তই যাবি, মই যাই থাকোঁ। হ'ব দিয়ক। ভিতৰত অলপমান কাম আছে। তই অলপমান চফা ঠিক কৰিবিচোন, আৰু ঘৰটো ঝাৰু দিবি, ঝাৰু পাতি ইয়াতে আছে, আৰু তোৰ কাৰণে মই একাপ চাহ বনাম। হ'ব দিয়ক। শেৱালি, বাইদেউ চাহকাপ খোৱা। তোৰ আজি মনটো মাৰি আছ কিয়? কোনদিনা এনেকুৱা নাথাক? নাই বাইদেউ, একো নাই। নহয় দে, তোৰ কিবা হৈছে? কোনদিনা এনেকুৱা নাথাক, মোক কচোন কি হৈছে? নহয় দিয়ক বাইদেউ, দেৱালী হৈছে না, ল'ৰাটোৱে আৰু ফটকা চটকা খুজি আছে। মোৰ চাকি দিব তেলৰ পইচা নাই, আৰু তাক গালি গালাজ কৰি স্কুললৈ পঠাইছোঁ। আহি আৰু সেয়ে হ'ল, সৰু ল'ৰা ছোৱালী না, একো বুজিও নাপায়। কি যে কৰোঁ তাকে ভাবি মোৰ মনটো বেয়া। হয় নেকি? দেচোন তই চাহকাপ খাই ল, আৰু কামখিনি কৰ, মই পাৰোঁ যে কিবা এটা কৰোঁ। আপুনি আহি পালে, আহক ভিতৰতে। পালো ৰবা, ব'লাচোন এইখন ল'বা। শুনাচোন, কিবা এটা কথা আছিলা। এই যে আমাৰ ঘৰত শেৱালি যে কাম কৰে,
তাইৰ হাতত বোলে 1 টকাও পইচা নাই আৰু ল'ৰাটোকো বোলে কিবা কিবি লাগে আৰু চাকি জ্বলাবও পইচা নাই। আপুনি কিবা পাৰে যি কৰকচোন। তাই যিহেতু আমাৰ ঘৰত কাম চাম কৰি থাকে, তাইক দিয়াটো কিবা উচিত। অঁ ঠিকে কৈছা তুমি। তাই যিহেতু আমাৰ ঘৰত কাম চাম কৰি থাকে, কিবা এটা দিব পাৰিলে আমাৰে ভাল হয়। তাতে 500 টকা এটা আছে, তাইক দি দিবাচোন। যিহেতু আমাৰ ঘৰত কাম চাম কৰি থাকে, দিবা, ল'ৰাটোও কিবা এটা ল'ব পাৰিব। আৰু দেৱালী বুলি আমি ইজনে সিজনক সহায় কৰিব লাগে। ঠিকে আছে, তোমাৰ মানে কথাখিনি মোৰ ভালেই লাগিল। দিবা, তেওঁক দিবা। মই দিম বুলি ভাবি আছিলোঁ, যিহেতু তুমি নিজে ক'লা, ভালেই হৈছে দিয়া। ঠিক আছে। ঠিক আছে দিয়ক, মই এতিয়াই দি আহোঁ। হয় সেই 500 টকাটো লওক। এই নিদিলেও হ'ল আমাৰ বাইদেউ। অকণ হয় দিয়া। দিয়ক, মোৰ অলপ বাচন ধোৱা আছে, ধুই আহোঁ। মানুহক কিবা এটা সহায় কৰি দিলে মনটো বৰ ভাল লাগে। নমস্কাৰ, সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই দীপাৱলীয়ে যাতে সকলোৰে জীৱনলৈ পোহৰ লৈ আহে আৰু বেয়াবোৰক নাশ কৰে, তো তাৰে শুভেচ্ছাৰে ভিডিঅ'টো বনাইছিলোঁ। দুখীয়াসকলক পাৰিলে আপোনালোকে সহায় কৰিবচোন দেৱালীৰ সময়ত। এই মেছেজটো দিবলৈ ভিডিঅ'টো বনাইছিলোঁ। যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। ধন্যবাদ, নমস্কাৰ।